নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা PM কিষাণ সন্মান নিধি আঁচনিৰ ওপৰত নিউ ভিডিঅ' অনলাইন আপজন চেনেল নিউজ চেনেল। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। আপোনালোকে চাব PM কিষাণ সন্মান নিধি যোজনা আঁচনি। এই আঁচনিত 17 তাৰিখত ইয়াতে লিখা আছে চাওক, অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল বি ৰিলিজ টু 12 ইনষ্টলমেণ্ট আণ্ডাৰ PM কিষাণ 17 অক্টোবৰ 2022। তাৰমানে 17 তাৰিখে পইচা দিয়া হৈছিল। 17 তাৰিখে পইচা সকলোৱে পোৱা নাই। কিয় পোৱা নাই, কি কাৰণে পোৱা নাই, কি হৈছে, আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চাইছে নেকি নাই, কি পাবনে নাই, কেতিয়া পাব, বা RFT কৰা আছে নেকি, আপোনালোকে সকলোৱে চাব পাৰিব। এইটো ভিডিঅ'ৰ জৰিয়তে সকলো প্ৰব্লেম ছল্ভ হৈ যাব। আপোনালোকে চাব যে PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে প্ৰতি বছৰে 4 মাহৰ মূৰে মূৰে 2000 টকা চৰকাৰে অনুদান দিয়ে। আপোনালোকে চাব এইটো PM কিষাণৰ সন্মান নিধি যোজনাৰ পইচা কিয় সমানে, আপোনালোকে ষ্টেটাছ চেক কৰিলে আপোনালোকে নিজে নিজে চাব পাৰিব। যেতিয়া আপোনাৰ KYC হৈছে, আধাৰ কাৰ্ড জমা দিছে, গ্ৰাম সেৱকৰ ওচৰত জবানবন্দী দিছে, তথাপি পইচা পোৱা নাই কিয়, সকলো ডিটেইলছ ইয়াতে জানিব পাৰিব। আপোনালোকে চাব অনলাইন আপজন নিউজ চেনেল। এতিয়া ভিডিঅ'টো চাওক, বেনিফিচিয়াৰী ষ্টেটাছটোত আপুনি চেক কৰিলে চাব, ইয়াতে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ চাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা মোবাইল নাম্বাৰ দিয়া আছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰিব। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লিক কৰা নাই, তাতে ইয়াতে লিখা আছে চাব ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ইয়াতে ক্লিক কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাই ল'ব পাৰিব। গতিকে আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি চাওঁ। চাব এছ 21212565205। বন্ধু বান্ধৱীসকল, ইয়াত চাব, ইয়াত কেপচাৰ কোড আছে। কেপচাৰ কোড দিব লাগিব। আপোনালোকে কেপচাৰ কোডটো দিওঁতে ভালকৈ দিলে দিব, নহ'লে নাহিব পাৰে। কেপচাৰ কোড ঢালি দিছোঁ। এতিয়া গেটটো ডাটা মাৰিব। ডাটা মাৰাৰ লগে লগে আপোনালোকে চাব, ডাটা মাৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছ ইয়াতে আহি পৰিছে। চাওক ইয়াতে কি লিখা আছে যে ফাৰ্মাৰ নামটো ঠিকে আছে, ফাদাৰ্ছ নেম নাই, ষ্টেট আসাম লিখা আছে, ভিলেজ লিখা আছে, ৱাৰ্ড নম্বৰ লিখা নাই, ৰেজিষ্ট্ৰেশ্যন ডান এত তাৰিখ ইমান তাৰিখত গৈছিল। ইয়াতে চাব, ইয়াতে লিখা আছে আধাৰ ডেমো অথেণ্টিকেশ্যন ষ্টেটাছ ৰিজেক্ট। মানে বন্ধু এইটো বেনিফিচিয়াৰী, এইটো ফাৰ্মাৰে KYC কৰা নাই, যাৰ বাবদ এইটো KYC ইয়াতে লিখা আছে KYC ন' আছে, আৰু আধাৰ ডেমো অথেণ্টিকেশ্যন মানে আধাৰ কাৰ্ডটো দি KYC কৰা নাই, যাৰ কাৰণে এইটো ৰিজেক্ট কৰিছে। ফাৰ্মাৰ এলিজিবিলিটি, য়েছ, এইটো ফাৰ্মাৰ, এইটো মানুহজন মানে টকা পোৱাৰ যোগ্য। এইটো ইয়াতে আছে। পে'মেণ্ট মোড মানে একাউণ্টত আছে। একাউণ্ট তাৰমানে কিছুমানৰ থাকে আধাৰ কাৰ্ডত আৰু কিছুমানৰ থাকে আপোনাৰ একাউণ্ট মোডত। এতিয়া PMS বেংক ষ্টেটাছ কাৰেকশ্যন স্পেণ্ডিং ইয়াতে আছে। চাব বন্ধুসকল, কিছুমানৰ ৰিজেক্ট কৰিছে। ইয়াতে সকলো ডিটেইলছ ঠিকেই আছে। আপোনাৰ PM কিষাণৰ এলিজিবল হয়, সেইটোও ঠিক আছে। KYCও কৰিছে, জবানবন্দীও দিছে, লেণ্ড ৰেকৰ্ডো য়েছ লেখা আছে। সেইটো ব্যক্তিৰ আকৌ কি কৰিছে, PMFS ৰিজেক্ট কৰিছে। সেইটোৰ কাৰণটো হ'ল যে PMS ৰিজেক্ট কৰাৰ কাৰণটো হ'ল যে পে'মেণ্ট মোড আধাৰ কাৰ্ড আছে ইয়াত, কিন্তু আপোনালোকৰ সেইটো ফাৰ্মাৰৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক নাই। এইটো লিংক নথকাৰ কাৰণে PMS ৰিজেক্ট কৰিছে। এতিয়া চাব বন্ধু বান্ধৱীসকল, আকৌ এটা আছে KYC নকৰাসকলে, KYC নকৰাসকলে কেতিয়াও পইচা নাপায়। আৰু যদি KYC কৰিছে, তথাপি আপোনালোকৰ যদি লেণ্ড ছেডিং হোৱা নাই, তেনেহ'লে আপোনালোকৰ যিটো জবানবন্দী আছে, মাটিৰ জবানবন্দী, সেই মাটিৰ জবানবন্দীৰ লগত আৰু আধাৰ কাৰ্ড একাউণ্টটো লৈ গ্ৰাম সেৱকৰ ওচৰত নতুবা আপোনাৰ লগত এগ্ৰিকালচাৰ অফিচ আছে, তাতে লৈ নি জমা দিব লাগিব।
তেতিয়াহে আপোনাৰ লেণ্ড ছিডিং বুলি অপশ্যন দিছে, এইটো নতুনকৈ আহিছে, লেণ্ড ছিডিং হ'ব, তেতিয়া আপোনালোকে পইচা পাব। আৰু ইয়াতে চাব ই KYC টো কৰি ল'ব। ই KYC টো নকৰিলে আপোনালোকে পইচা নাপায়। তো ফ্ৰেণ্ডসকল, আপোনালোকে এতিয়া চাই আছে যে এইটো ৰিজেক্ট কৰিছে, এইটো পইচা সোমোৱা নাই। আপোনাৰ 11 নম্বৰ কিস্তি কি দেখুৱাইছে, ইনষ্টলমেণ্ট পে'মেণ্ট ইষ্টেবিট বাই ষ্টেট অন ৰিকুৱেষ্ট অফ ডিষ্ট্ৰিক্ট। তাৰমানে এইটো ডিষ্ট্ৰিক্টৰ পৰা বন্ধ কৰি দিছে। গতিকে ডিষ্ট্ৰিক্টত আপোনাৰ এগ্ৰিকালচাৰ অফিচত যায়, এইটো জবানবন্দী লৈ যায়, এইটো জমা দিব লাগিব আৰু আধাৰ কাৰ্ডটো ভেৰিফাই কৰি আনি KYC টো কৰি ল'ব। আকৌ এতিয়া আপোনাৰ PM কিষাণৰ ID যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, সেইটো দি আকৌ চেক কৰোঁ। আৰু এটা বেনিফিচিয়াৰী আছে আমাৰ ইয়াত, এইটো চাব, এইটো তাতে কি আছে লিখা আছে চাব। চাব গেট টু ডাটা ক্লিক কৰিলোঁ। এতিয়া চাওক, নেমটো ঠিকে আছে, ফাদাৰ্ছ নেমো আছে, মোবাইল নম্বৰো আছে, ষ্টেটো আছে, ডিষ্ট্ৰিক্টো আছে, গাঁৱৰ নামো আছে, সকলো এভৰিথিং ইজ অল ৰাইট, সকলো ঠিকেই আছে। KYC য়েছ বুলি লিখা আছে, আধাৰ ডেম'থ্ৰেংছ ষ্টেটাছ ছাকচেছ, কৃষকটো এলিজিবল নে নহয় সেইটো য়েছ বুলি লিখা আছে, পে'মেণ্ট মোড আধাৰ একাউণ্ট নম্বৰ, এইটো চাব। এইটোত কিয় পইচা পোৱা নাই আপোনালোকে চাব। এইটোত আপোনাৰ ইয়াতে লিখা আছে PFMS বেংক ৰেজিষ্ট্ৰেশ্যন ৰিজন, ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন ৰেজেক্টেড বাই PFMS বেংক। তাৰমানে আপোনাৰ আধাৰ কাৰ্ড, এইটো পে'মেণ্টটো কৰিব আধাৰ কাৰ্ড মূলত। আধাৰ কাৰ্ড যদি লিংক থাকে তেনেহ'লে আপোনাৰ একাউণ্টত পইচা সোমাব, নহ'লে নোসোমায়। এইটো আধাৰ কাৰ্ডত বেংকটোত লিংক থাকিব লাগিব, তেতিয়াহে এইটো পইচা পাব। গতিকে আপোনালোকেতো বুজিয়ে পাইছে, সকলো চাব, আধাৰ কাৰ্ডটো লিংক কৰিবই লাগিব বেংকৰ লগত। যদি বেনিফিচিয়াৰীৰ পে'মেণ্ট মোডটো আধাৰ কাৰ্ড থাকে তেনেহ'লে এইটো কৰিবই লাগিব। থেংক ইউ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন আঁচনিৰ ভিডিঅ' মোক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।